ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে ধৰ্মৰ নামত ৰাজনীতি কৰি তেওঁলোকে চেণ্ট্ৰেলত চৰকাৰ গঠন কৰিছিল এতিয়া যেতিয়া ৰামৰ ঘৰত চুৰি হৈ গ'ল এজ পাৰ দ্য ৰিপৰ্ট 1400 কৰোৰ টকাৰো অধিক চান্দা চুৰি হৈ গ'ল কৰোৰ টকাৰ সোণৰ অলংকাৰ হীৰাৰ অলংকাৰ গোটেই চুৰি হৈ গ'ল ভক্তই দিয়া সেই উপহাৰ ৰামৰ ঘৰৰ পৰা চুৰি হৈ গ'ল কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিখন বৰ্তমান চৰকাৰ চলি আছে সেই চৰকাৰখন এটা টু শব্দ নাই না এটা কাৰোবাক এৰেষ্ট কৰিব পাৰিছে না কাৰোবাক এফআইআৰ কৰিব পাৰিছে একো কৰিব পৰা নাই ভাবক কি লেভেলত বৰ্তমান কৰাপশ্যন চলি আছে দেখত কেনেকুৱা দিন আহি গৈছে ভাগ্য ভাল যে আমাৰ সেই ৰাম মন্দিৰৰ যি গোটেই চুৰি কাণ্ডত কোনো মুছলমান জড়িত নাই নহ'লে বহুত অন্ধভক্ত বহুত দেশ প্ৰেমিক হয়তো জাগি উঠিলেহেঁতেন এতিয়া তেওঁলোকৰ দেশ প্ৰেম জাগি উঠিলেহেঁতেন এতিয়া আচলতে আমাৰ দেশত RSSৰ নিচিনা ডাঙৰ সংস্থা আছে বজৰং দল আছে RSSৰ নিচিনা সংস্থা আছে কিন্তু তেওঁলোকে এতিয়া মৌন তেওঁলোকৰ তাতো শব্দ নাই কিমান ডাঙৰ আমাৰ ভাৰতবৰ্ষত বিশেষকৈ প্ৰাউড ফিল কৰোঁ যে আমাৰ দেশত অন্ধভক্তৰ নিচিনা ভক্ত আছে তেওঁলোকৰ এটা টু শব্দ নাই তেওঁলোকৰ গাড়ীত জয় শ্ৰীৰাম দেখা পাব কিন্তু এটা টু শব্দ তেওঁলোকে মাতিব নোৱাৰে তেওঁলোকে দালালি কৰি দালাল হৈ গৈছে গোটেইবিলাক দালালি কৰি গতিকে দালালি কৰা বাদ দিয়ক অকমান চকু খুলক আৰু দেশত কি চলি আছে সেইটো চাওক